23 এপ্ৰিল অৰ্থাৎ পৰহিৰ পৰা ৰাজ্যত তৃতীয় পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু আমি এই মুহূৰ্তত উপস্থিত আছোঁ বৰপেটা চহৰৰ হৃদপিণ্ডস্বৰূপ বৰপেটা পাঁচালী চুকত আৰু আমাৰ ইয়াত বৰপেটা সমষ্টিৰ কেনেকুৱা প্ৰাৰ্থীক বিচাৰে আমাৰ সৰ্বসাধাৰণ ভোটাৰে সেই বিষয়ে আমি সবিশেষ জনাৰ বাবে আমি কিছু ভোটাৰৰ তেওঁলোকৰ মনৰ খবৰ জনাৰ বাবে আজি আমি উপস্থিত হৈছোঁ। আমাৰ মাজত উপস্থিত আছে এগৰাকী ভোটাৰ। আপুনি কেনেকুৱা প্ৰাৰ্থীক আপুনি ভোট দিব? মই ভোট দিম যিখিনি মানুহ ভাল তাকে ভোট দিব লাগিব, যিখিনি মানুহ এটা ভোটৰ উপযুক্ত কেণ্ডিডেট তাকেই দিব লাগিব। হয়, আপুনি কেনেকুৱা ভাল মানুহে বিচাৰোঁ, যিজন মানুহে ধৰি লওক আমাৰ অসমখন চলাব পাৰে বা দেশখন ভালভাৱে চলাই নিব পাৰে। হয়, তেনেকুৱা মানুহ তাৰমানে আপোনাৰ দৃষ্টিত তেনেকুৱা প্ৰাৰ্থী এইবাৰ আছে নেকি? তেনেকুৱাতো আছে, তেনেকুৱা হ'লেও এতিয়া আহি গৈছে আৰু এতিয়া। হয়, যিহেতু পৰহিৰ পৰা বৰপেটাতো ভোট হ'ব, মানে আপুনি কেনেকুৱা প্ৰাৰ্থীক ভোট দিব? মই নৰেন্দ্ৰ মোদীক ভোট দিম। নৰেন্দ্ৰ মোদীটো প্ৰাৰ্থীটো নহয়, মানে বিজেপি চৰকাৰ। বৰপেটাত আপুনি কাক? বৰপেটা কুমাৰ দিবক দাস। কিহৰ কাৰণে ভোট দিব? ভালৰ কাৰণে দিম, কেণ্ডিডেট পচন্দ হৈছে দিছোঁ। প্ৰাৰ্থী আপোনাৰ 13জন প্ৰাৰ্থী আছে, এই 13জন প্ৰাৰ্থীৰ ভিতৰত দিবক দাসক কিহৰ কাৰণে পচন্দ কৰে? লোকেল মানুহ আমাৰ হয়, যিহেতু থাকিব আৰু বহুত, যাক মই ভাল পাওঁ তাকে। হয়, আমাৰ মাজত এগৰাকী এনেকুৱা ব্যক্তি আছে যিয়ে গুৱাহাটীত থাকে, গুৱাহাটীৰ পৰা তেখেতে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ কাৰণে বৰপেটাত উপস্থিত হৈছেহি আৰু তেখেতৰ পৰা আমি জানিব বিচাৰিম আপুনি যিহেতু ভোট দিবৰ কাৰণে বৰপেটাত আহিছে, মানে আপুনি কেনেকুৱা প্ৰাৰ্থীক ভোট দিব? মই মানে উপযুক্ত পাৰ্টি চাই তাক ভোট দিম, যি মানে উপযুক্ত হয় তাক দিম আৰু। তাৰমানে আপোনাৰ দৃষ্টিত তেনেকুৱা প্ৰাৰ্থী নিশ্চয় আছে? আছে, সেইটো মানে আমি সেইটো বিবেচনা কৰি চাম, মানে উপযুক্ত যিজনে হয় সেইজনে দিম, পাব্লিকৰ কাম যিজনে কৰিব তাকে ভোট দিম আমি। এইবাৰ লোকসভা নিৰ্বাচনত আপুনি কেনেকুৱা প্ৰাৰ্থীক আপুনি ভোট দিব? আমি কংগ্ৰেছক ভোট দিম। হয়, সেইকাৰণে আমি আব্দুল খালেকক ভোট দিম। আমিও কংগ্ৰেছতো দিম, আব্দুল খালেকক দিম। সেইকাৰণে মানে গুৱাহাটীৰ পৰা আমি গাঁৱত আহিছোঁ। মই গুৱাহাটীৰ পৰা আহিছোঁ ভোট দিবৰ কাৰণে। বহুত কষ্ট কৰি আহিছোঁ, গাড়ী নাই, বিৰাট যাম আৰু উপায় নাই, ভোটটো দিবাই লাগিব আৰু বিজেপিত দি দিম আৰু উপায় নাই। হা? এইবাৰ ভোট আপুনি যিহেতু এগৰাকী ৰিক্সা চালক, আপুনি কেনেকুৱা প্ৰাৰ্থীক ভোট দিব? আমি হ'লো ৰিক্সা চলোৱা মানুহ, আমি সৰু সুৰা মানুহ না, আমি যাক ভাল পাওঁ, তাৰমানে যিয়ে আপোনালোকৰ কথা চিন্তা কৰে, যিয়ে আমাৰ কথা চিন্তা কৰে তাকে আমি ভোট দিম। আৰু আগৰ পৰাই আমি এজিপিত দি আহিছোঁ, এইবাৰো এজিপিত ভাবি আছোঁ দিম বুলি, সেইকাৰণে সোনকালে আহিলোঁ আৰু। টংলাৰ পৰা আহিছোঁ, টংলাত মামাহঁতৰ ঘৰ বৰপেটাত ভোট কাৰণে আহিছোঁ আৰু। কেনেকুৱা প্ৰাৰ্থীক ভোট দিব? এনেকুৱা মানে ইমান দিনতো বিজেপিতে দি আছোঁ, ভাবিছোঁ যে ইমানখিনিতো উন্নতি হৈছে, আজি যিখিনি ধৰ গম পাইছোঁ মোদী ডাঙৰীয়াৰ পৰা বা সৰ্বানন্দ সোণোৱাল তেওঁৰ পৰা, এতিয়া আগন্তুকো মই তাতে ছাপোৰ্ট কৰিম বুলি ভাবিছোঁ আৰু আশা ৰাখিছোঁ, যাতে এতিয়া এজিপিতে ধৰক দিম বুলি ভাবিছোঁ আৰু আশা কৰিছোঁ, যাতে উন্নত হওক আৰু। হয়, মানে আপোনাৰ যিহেতু ভোট আছে, আপুনি কেনেকুৱা প্ৰাৰ্থীক ভোট দিব? আমাৰ যিমান ভোট কি দিওঁ, তথাপি মনৰ কথাটো ভোট দিব লাগিব। যিয়ে আমাৰ নিবনুৱা সমস্যা সমাধানৰ উচিত ব্যৱস্থা কৰে সেই প্ৰাৰ্থীজনক বা সেই পাৰ্টীকে মই ভোট দিম বুলি ভাবিছোঁ। ইমানজন উঠছে, নিশ্চয় আছে এজন হ'লেও, মই তাতে চিলেক্ট কৰি দিম এজনক। ভোট আছে না? ভোট আছে, ল'ম দিনৰ ল'ম এভেইলেবল। এইবাৰ নিশ্চয় ভোট আছে, মানে প্ৰথমবাৰ উঠিছে নেকি ভোট? এই প্ৰথমে এইবাৰ প্ৰথম, যিহেতু প্ৰথমবাৰৰ বাবে ভোটাধিকাৰ সাব্যস্ত কৰিব, আপোনাৰ কেনেকুৱা অনুভৱ প্ৰথম ভোটাধিকাৰ? ভাল লাগিব, দিম আৰু আগতে দি পোৱা নাই যিহেতু দিম আৰু ভাল লাগিব। কেনেকুৱা প্ৰাৰ্থীক ভোট দিব? কেনেকুৱা মানে কি আৰু মোৰ পাৰ্টিটো সেনেকৈ ঠিক ক'ব নোৱাৰিম, কিন্তু ঘৰৰ ডিচিশ্যনটোৱে ডিচিশ্যন হ'ব আৰু ঘৰবিলাক যেনেকৈ কয় সেনেকৈ দিম আৰু। মই তো প্ৰাৰ্থী হিচাপে খালেকে ভাল পাওঁ। আপুনি তাৰমানে ভোট দিয়াৰ কাৰণে আহিছে? মই আলহী খাব গৈছিলোঁ, এতিয়া ঘৰত আহিলোঁ। ভোট দিবৰ কাৰণে আহিছে? হয়, মানে আপুনি এইবাৰ কেনেকুৱা প্ৰাৰ্থীক ভোট দিব? যোনে বৰ্তমান যেনেকৈ ভালকৈ চলাই আছে ৰাজ্যখন, দেশখন। কেনেকুৱা প্ৰাৰ্থীক ভোট দিব? আমি ভাল পাৰ্টিক দিম, যে কাম কৰিব পাৰে, মানে সাধাৰণ ৰাইজ। আপোনাৰ দৃষ্টিত তেনেকুৱা প্ৰাৰ্থী আছে নেকি? আছে, খালেক আছে, খালেকত ভোট দিম মই।
কেৱল কংগ্ৰেছৰ ভোটটো দিব আপোনালোকে, এইটো আশীৰ্বাদ। হয় মানে আপুনি যিহেতু কংগ্ৰেছক ভোট দিম বুলি কৈছে, এটা বিৰোধী পক্ষৰ এটা অভিযোগ কৰিছে যে কংগ্ৰেছে 60 বছৰ দেশখন কেৱল শাসনে কৰিলে, আৰু আপুনি কিহৰ আশাত মানে আকৌ কংগ্ৰেছক ভোট দিব? নাই, এইবাৰ নদী বান্ধাৰ কাৰণে ভাল এটা প্ৰচেছন লৈছে আৰু আপোনাৰ ডিবুটৰ কাৰণে ভাল এটা হেৰি কৰিছে, যাৰ কাৰণে আমি ভাবিছোঁ যে এই বছৰ ভালকৈ কাম কৰিব। এইখিনি আমাৰ কথা হেৰি। হয় মানে আপোনাৰ দৃষ্টিত মানে প্ৰধানমন্ত্ৰী কোন হ'লে মানে ভাল? ৰাহুল গান্ধী হ'লে বেছি ভাল হয়। ভোটাধিকাৰ সাব্যস্ত কৰিব আপুনি, মানে আপুনি কেনেকুৱা প্ৰাৰ্থীক ভোট দিব? মই ভোট দিম মানে হেৰি ওপৰত চৰকাৰ যোৱা আছে, বৰ্তমান ওপৰত চৰকাৰ যোৱা আছে, তাতে দিম মই ভোট। যিহেতু বৰপেটাত যিহেতু বিজেপিৰ প্ৰাৰ্থী নাই, গতিকে তেনে ক্ষেত্ৰত আপুনি কাক দিব বৰপেটাত? কুমাৰ দীপক দাসকে দিব লাগিব। হয় আমি এই মুহূৰ্তত উপস্থিত আছোঁ বৰপেটা মুছলিমপুটিৰ এখন চাহৰ দোকানত, আৰু এই চাহ দোকানৰ যিগৰাকী স্বত্বাধিকাৰী আছে তেখেতৰ পৰা জানিব বিচাৰিম তেখেতে কেনেকুৱা প্ৰাৰ্থীক ভোটাধিকাৰ দিব। যিহেতু পৰহি ভোট, মানে আপুনি কেনেকুৱা প্ৰাৰ্থীক ভোট দিব? ভোট দিম আপোনাৰ চৰকাৰৰ পক্ষই ভোট দিম, চৰকাৰৰ পক্ষই। তাৰমানে আপোনাৰ দৃষ্টিত তেনেকুৱা প্ৰাৰ্থী আছে নেকি? অঁ সেনেকুৱাই হৈছে। নিশ্চয় ভোট আছে, আপুনি কেনেকুৱা প্ৰাৰ্থীক এইবাৰ ভোট দিব? আমাৰ ফালে ধৰকচোন যায় চিন্তা কৰিব, আমাৰ কাৰণে যাই কাম কাজ কৰিব, আমি তাকে ভোট দিম। এনেকুৱা প্ৰাৰ্থী আছেনে বৰপেটাত? সেনেকুৱা পাৰ্টিটো আছে, কিয় নাই। যিহেতু পৰহি নিৰ্বাচন, আপুনি এগৰাকী ভোটাৰ, আপুনি কেনেকুৱা প্ৰাৰ্থীক ভোট দিব? আমি হেৰি দিয়ক ভোট দিম, ৰফিকুল ইছলামক। ভোট দিব। অঁ